everyone, welcome back to my YouTube channel. কি খবৰ আশা কৰো সকলোৰে ভাল। আজি আমি তিনিওজনী আৰু আগফালে ভিডিও পছা আমি মানে গোটে ফেমিলিটো গৈ আছো বাগানলে। আজি আমি মাহিক লৈ গৈছো বাগানলে। আমাৰ ঘৰ ওচৰতে আছে, বেছি দূৰ নহয়, 1 কিলোমিটাৰ নহয়, একেবাৰে ওচৰতে। আৰু আমি অলপ সন্ধিয়া আবেলি টাইমত আহিছো, মানে তেও ৰোডটো মানে ওলাই আছে আৰু এতিয়া আন্ধাৰ হ'বগে আৰু। তো আমি এতিয়া গৈ আছো। দিনত ওলাই যাব নোৱাৰি, যিহেতু বহুত গৰম, বহুত বেছি গৰম, গম পাইছে কিজানি। সেইকাৰণে এতিয়া যিহেতু ৰ'দটো অলপকৈ কমি গৈ আছে, চ' আমি খোজকাঢ়িবলৈ ওলাই আহিছোঁ বাগানৰ ছাইডে ফালে। গৈ আছোঁ, বাগান পালে আপোনালোকক দেখুৱাম বাৰু। বেলিটো ইমান ধুনীয়াকৈ ডুব গৈছে, চাওকচোন, দেখি কিমান ধুনীয়া লাগিছে। আৰু এয়া পাইছোঁহি আৰু ফালদিতে যাব লাগিব, মজা লাগিছে। গৰমত আহিছিলোঁ ন, চ' এইডোখৰ পূৰা ঠাণ্ডা ঠাণ্ডা, বহুত ভাল লাগি গৈছে। ইয়াতে লিখা আছে, মই দিহিং পাটকাই মোক ৰক্ষা কৰা। আৰু এয়া কামৰ পৰা ঘূৰি আহিছে আৰু ধুনীয়াকৈ নিজৰ কাম কৰি ঘূৰি আহিছে। এয়া পাইছোঁহি আৰু মজা লাগিছে, ডাঙৰ ৰাস্তা, মাজে মাজে গাড়ী চাই আহি আছে বাৰু। সেয়া এইখনে চাওকচোন কেনেকুৱা মজা বতাহ মাৰি আছে নহয়। এইটো কি বুলি কয় মাহী, ৰাতিপুৱা আহিলে যে আৰু ঠাণ্ডা ঠাণ্ডা বতাহ মাৰে আৰু নিজে মানে ফ্ৰেছ ফিল হয়। এইফালে চাওক না, কি মজা লাগিব ৰাতিপুৱা সময়কণত। মানে আমি গধূলি আহিছোঁ, এতিয়াও বহুত ভাল লাগিছে বাৰু, কিন্তু ৰাতিপুৱা বেছি ভাল লাগিব ন। আৰু এইকণ এতিয়া আৰম্ভণি হৈছেহে মানে, আৰু গৈ আছোঁ বাগানৰ চাইডে সোমাই। আমাৰ জাৰ্ণিটো এতিয়া ষ্টাৰ্ট হৈছেহে। হৈছেহে আৰু বহুত আছে, চাই থাকক সেইকাৰণে ভিডিঅ'টো, আপোনালোকেও বহুত ভাল পাব। ট্ৰেইন আহি গ'ল, এয়া বহুত দীঘল ৰে। ক'ত গৈছে মানুহবোৰ, মইতো বাই দি থৈ গৈছে দেখা বা। এয়া মোৰ পিছফালে হাৰমতি টি ষ্টেট লিখা আছে, মানে পাই গ'লোঁ সেই হাৰমতি টি ষ্টেট। এইফালে গ'লে এইফালে ওপৰত দেখিছেনে, এয়াই বাগান। ইয়াৰ ওপৰত এতিয়া উঠি যাম, কিন্তু তাৰ আগতে ভাবিছোঁ এই পোনে আৰু অলপ যাওঁ। এইফাললৈ এই ফেক্টৰী আছে, তাৰপিছত আকৌ নদী আছে, আৰু বহুত ধুনীয়া ঠাই আছে। মানে প্ৰায় অলপ এনেকুৱাই হ'ব, বাগান গছ গছনি এনেকুৱাই হ'ব, কিন্তু নদী চদী আছে। 3 কিলোমিটাৰমান খোজকাঢ়িম বুলি আজি ঘৰতে ভাবি আহিছোঁ। তো সেইফাললৈ গৈ থাকোঁ খোজকাঢ়ি, আৰু তাৰ ফেক্টৰী নদী এইবোৰ চায়ো আহি লওঁ। তাৰপিছত এইফালে ওপৰলৈ বাগানত উঠিম। ওপৰত বাগানখন কিন্তু বহুত বেছি মজা হয় দেই, বহুত ধুনীয়া হয়। তো এতিয়া এইফাললৈ যাওঁ, ফেক্টৰী আহি পাই গ'লোহি। এইফালে এয়া এতিয়া নোসোমাওঁ আৰু ভিতৰত সোমাম বুলি ক'লে চাগে পাৰিম, কিন্তু এতিয়া এনেও সন্ধিয়াই হ'ল, ছুটিয়ে হ'ল, কাম কৰা মানুহবোৰ নায়ে কিজানি, তো নোসোমাওঁ আৰু। এইটোৱে মানে বাগানখনৰ ফেক্টৰী। ইয়াতে মানে চাহপাতবোৰ তুলি আনি এই মেচিনতে ইয়াতে বনায় চাহপাত। এয়া ফেক্টৰীটো পিছফালটো, ফেক্টৰীটো পাৰ হ'লোঁ আৰু এতিয়া যদি মানে অলপ জল্দি অহা হ'লে ধুনীয়াকৈ আপোনালোকক ভিতৰত সোমাই কেনেকৈনো কি কয় অলপমান দেখাব পাৰিলোঁ হয়, পাৰ্মিশ্যন পোৱা হ'লে। ভিতৰত যদি সোমাবলৈ দিয়ে, কিঠিক নিদিবও পাৰে বাৰু, মই বিশেষ নাজানো, কিন্তু আপোনালোকক ধুনীয়াকৈ কেনেকৈ কি হয় মেচিন চেচিন দেখাব পাৰিলোঁ হয়। কিন্তু আহাটো অলপ সন্ধিয়া হ'ল যে ছুটি হৈ গ'ল মানে। এইবোৰ ইমান অকণমানি ধুনীয়া ঘৰ চাওকচোন, ঘৰ মানে এইবোৰ কোৱাৰ্টাৰ হয়, মজা লাগিছে দেই, সৰু বহুতকেইটা কোৱাৰ্টাৰ। আৰু এইফালে এয়া ট্ৰেইন লাইন হয়, ট্ৰেইন লাইনটোৰ ওপৰত উঠি আপোনালোকে এইফালে আৰু এখন বাগান আছে, সেইখন বাগানো দেখিব পাৰিলে হয়। আমি আহি 3 কিলোমিটাৰমান পাৰ হ'লোঁ, বহুত দূৰ খোজকাঢ়িলোঁ। বাগানখন যাবলৈ আছেই, তাৰ আগতে বোলো খোজকাঢ়ি এইফালে যাওঁ। আমি 3 কিলোমিটাৰতকৈ বেছি হ'লেও কম নহয়। এইফালে গৈ থাকিলে অৰুণাচল পাই যামগৈ, আৰু আগলৈ নাযাওঁ বুলি ভাবিছোঁ। এইফালে বাঘ ক'ত সোমাইছে তাত, এয়া পূৰা পানী গোট গৈ আছে। এইডোখৰ মানে থকাডোখৰ ভাঙা ন, মজা লাগিছে। অকণ নামি ভৰি হাতকেইটা ধুই যাওঁ, গৰম উঠি গ'লগৈ। এইফালেদি আহি আছা, ইমান চাফা পানীখিনি, একদম পূৰা সৰু ৱাটাৰফল। এয়া চাওক কিমান চাফা পানী, ইমান চেঁচা পানীখিনি, বহুত ধুনীয়া লাগিছে। এইডোখৰ ওখ আৰু এইডোখৰ চাপৰ যে, সেইকাৰণে পূৰা পানীখিনি এনেকৈ পৰি গৈছে।
ৱাটাৰফল এতিয়া এয়া মেইন বাগানৰ চাইডে সোমাবলৈ লৈছোঁ এইফালে এয়া আৰু ইয়াতে এয়া মন্দিৰ আছে নেকি এইফালে সেয়া হৈছে হাৰমতী বাগান আদিবাসী ৰংগমঞ্চ বাহাতিয়া উঠিছে ইয়াত আগতে মই আহিছিলোঁ বাৰু বহুত আগতে আহিছিলোঁ দেই কি মজা লাগে নহয় তালকে হে বান্দৰ ও এতিয়া পুৰা পোকবোৰে কুকু কাকাই কৰি আছে হয় নহয় মজা লাগিছে ও হে এয়া চাওকচোন হাতী অহা যোৱা ৰাস্তা এইফালে হাতী অহা যোৱা কৰে নি হয় আমিও যাওঁ এনেকৈ গছত লিখা আছে বন্য প্ৰাণীৰ পৰা সাৱধান আৰু প্ৰতিজোপা গছতে লিখা আছে বাৰু তো আমি আহি সেই তাৰ পৰা ইমানটো পাইছোঁহিহে আৰু বহুত ওপৰত যাব আছে যামেই আজি কিন্তু অলপমান জলদি আহিব লাগিছিলে বহুত ভাগ লাগিব যেনতেন উঠোঁ আৰু দে তাৰপিছত নামোতে গৈ দিম ভালে নামোতে আহি যাবা কিন্তু উঠোঁতে মানে ইমান বহুত মানে একজনী কেনেকৈ গৈ আছে চাওঁ বুঢ়ী বেন্দা আগতে নোৱাৰিছোঁ মোৰ বহুত ভাগ লাগিছে ফুফনি ধৰি গৈছেগৈ বহুত ওপৰলৈকে উঠিছোঁ মানে আমি বহুত ওপৰ উঠিছোঁ ইফালে আমি বহুত দূৰ উঠি আহিলোঁ কিমান দূৰত আছে ৰাস্তাটো ঠিক নাই বহুতখিনি ওপৰলৈ উঠি আহিলোঁ আৰু এইফালে চাওক 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 বাগান কি ধুনীয়া লাগিছে আৰু বহুত দূৰ যাব পাৰিম আমাৰ ইমান অকণমান উঠোঁতে ভাগৰ লাগিছে বুলি একদম চিঞৰি আছোঁ ন কিন্তু ইয়াত বাগানত কাম কৰা মানুহ বা বাগানৰ ইয়াৰে মানুহ সদায়তো অহা যোৱা কৰে সদায় কিমান সিহঁতৰতো কষ্ট নহয়ে চাগে আমি আচলতে সদায় নাহোঁ যে সেইকাৰণে আমাৰ অভ্যাস নাই চ' আমাৰ অকণমানতে ভাগৰ লাগে এইফালে আৰু ওপৰলৈ যাব পাৰি কিন্তু আৰু ওপৰলৈ নাযাওঁ এইফালে দিও ওপৰলৈ আছে একা এইফালে যাওঁ সিহঁতি পূৰা দৌৰা ধপৰা কৰি আছে মোতকৈ সিহঁতৰ গাতে জোৰ আছে অকণমানিকেইজনী আমাৰ বাইদেউ দুজনী ক'ত উঠি ল'লা ভাগৰ লাগিছে তেওঁতো তুমি আমাতকৈ আগত আহিছা সেয়া দৈ তাই কি ক'লে তাই জানে আন্ধাৰ নোহোৱা আগতে দুকপিমান ফটোকে মাৰি লওঁ আৰু নহ'লে অকণ দেৰিকৈ আন্ধাৰে হৈ যাব বেলিটো ডুব গ'লে বোলে ঐ কি কৰিলোঁ গোন্ধটো বহুত ধুনীয়া এইটো গোন্ধিবলৈ দেই হে সঁচা এয়া সৰু সৰুকৈ গজিছে পাত বাঢ়িছে এইবোৰ চাওক আৰু এইফালে চাওক আৰু কিবা কেমেৰাত ইমান ধুনীয়া লগা নাই এনেই বহুত বেছি ধুনীয়া হয় ইয়াত আহিলে মানে একো চব যি টেনশ্যন আছে না চব টেনশ্যন ফ্ৰী হৈ যাব মানে ইয়াৰ পৰা ওপৰত আহি পাই গ'লোঁ সেইফালে আৰু এইবোৰ গছে গছে য'তে ত'তে দি কিবা কিবি কাটি থোৱা আছেনো কিনো মানে হেৰি এইটো কি বুলি কয় যোনবিলাক মানে এইটো এটা বাগানৰ নাম এইটো মানে এইটো চাইডত যা সেইটো চাইডত যা এনেকৈ ক'বলৈ নাম কাম কৰা মানুহখিনি মানে বাগানৰ কাম কৰা মানুহখিনি হেৰিয়ত যা তই ডি বাগানত যা তই চি বাগানত যা তেনেকৈ আৰু মানে মই বহুত কেইজোপা গছত মানে দেখিছোঁ এনেকৈ লিখি থোৱা এইফালে এয়া পূৰা আন্ধাৰ হ'বগৈ আৰু অকণ দেৰিকৈ মানে আন্ধাৰ হ'ব আৰু এয়া ডুব গৈছে এইফালে এয়া আৰু এই তাত জংঘল কাটি মানে নতুন খেতি কৰিব আৰু চাহ গছৰ আৰু সেইফাললৈ এটা ধুনীয়া নামঘৰ আছে নহয় মন্দিৰ আছে মই বহুত দিন আগতে আহিছিলোঁ পাহাৰীয়া মন বাগানীয়া মন ঝৰ্ণাকে পানী তাৰপিছত পাহৰি গ'লোঁ মজা দুডালমান ছিঙি ল'ব পাৰিম নি বাৰু এই ছিঙোৱা দে ন চিঙি ল দুডালমান ঘৰত চাহ বনাই খাবি কেনেকৈ বনাই দুডালমান পাৰি আৰু ন দুডালমান একো নহয় দিয়ক এনেই লৈ যাওঁ কেনেকৈ কি কৰি নাজানো দুডালে লৈছোঁ আৰু বেছি নাই লোৱা আমি নিলে কি ঠিক ঘৰত এনেই পেলাইহে দিম তাতকৈ কামত আহিব ন আমিয়ে চাহ খাবলৈ হ'ব তো মজা লাগিছে মই কিবা এটা লৈ লৈছোঁ চাহপাত তেতিয়া হেৰি লুকাই দিছোঁ CCTV লাগি আছে যে অ' মাই গড তুমি লুকুৱাই লৈছা CCTV লাগি আছে অ' হয়তো আমি এই দুডাল ল'লোঁ এতিয়া লুকুৱাই লওঁ আৰু
অলপ অলপ আন্ধাৰে হৈ গ'ল চ' বেক কেমেৰাত মানে আন্ধাৰ আহিছে তথাপিও যিমানখিনি পাওঁ আপোনালোকক দেখুৱাইছোঁ আন্ধাৰ হ'লেও আপোনালোকৰ নিশ্চয় চাই ভাল লাগিছে ইমান ধুনীয়া সেউজীয়াটো ভাল লাগিবই আৰু বাহঁতত যাবলৈ উৎপাত লাগিছে যায়গৈ বোলে আমি আহিব ন ইমান দেৰি সন্ধিয়া হৈ গৈছে এতিয়া পটাপট ওলাব লাগে বাগানখনৰ পৰা মুখলৈ হ'লে বোলে কথা আমি বহুত দূৰ সোমাই আহিলোঁ ন অঁ সেইটো হয় বাৰু হাতী আহি গ'লে কি হ'ব বোলে কোনোবা বোলে কিবাহে হ'লকৈ হাতী খোচত বোলে বাগান চাবলৈ গৈ সেইকাৰণে যাবলৈ মানে লৈছোঁ আৰু আমিও এতিয়াই ভাল লাগিব নামি যাওঁতে এতিয়াই ভাল লাগিব ন অঁ এতিয়াই মজা লাগিছে উঠোঁতে কিমান আমি জোফাই চিঞৰি উঠিছিলোঁ ভাগৰ লাগিছে কিন্তু এতিয়া নামি মজা লাগিছে কিন্তু পূৰা আন্ধাৰ হৈ গ'ল চাগে আপোনালোকে কি দেখিছে নাজানো আৰু আমি বাগানৰ পৰা ওলাই দিলোঁ আৰু এতিয়া ইয়াত দোকান এখনতে মিছল চানা লৈ দোকান এখনৰ পৰা এইডোখৰতে বহি লৈ খাই আছোঁ তাৰপিছত যামগৈ আৰু পূৰা আন্ধাৰ চেহেৰা ওলোৱাই নাই চাগে তো আজিৰ ভিডিঅ'টো মই এতিয়া ইয়াতে শেষ কৰি দিওঁ তুমি আন্ধাৰ হৈ আছা পচ তো আজিৰ ভিডিঅ'টো মই এতিয়া ইয়াতে শেষ কৰি দিছোঁ আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চাব সকলোকে বহুত বহুত ধন্যবাদ